নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। ইমান ৰ'দ দেখিছেনে, একদম টিকা ফটা ৰ'দ ক'ব লাগিব এতিয়া। আৰু মই ওলাইছোঁ অলপ এই ওচৰৰ পৰা আহোঁগৈ, মানে দাদাৰ ছোৱালীজনী মানে শান্তি হৈছে আজি, তো চুকত ভৰাইছে। এতিয়া মোক মাতি পঠাইছে, তো মই গৈ আহোঁ। ইমান গৰম দেখিছেনে, ক'তো ওলাবলৈ মন নাযায় গৰমত, তথাপিও উপায় নাই, যাবতো লাগিবই। তেন্তে ব'লক আপোনালোকো লৈ যাওঁ লগত, এইকেইটা ছাতিৰ তলত ব'লা। এইটো কোন হয়, কোন হয় এটি চোৱাচোন, এইটো কোন হয়, কোন হয়, এইটো চোৱা, দেখিছেনে, সেই টকলা মকলা ল'ৰা এটা পালোঁ ৰাস্তাতে, টকলা মকলা ল'ৰা এটা পালোঁ ৰাস্তাতে ন। ব'লা, পালোহি আমি, ব'লা 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 পটাপট। এইটো কোন হয়, কেনেকৈ চাই আছে ই, হাঁহিছে। ইয়ে কি হ'ল, বাজনী ক'ত, উলুলু হয় বাজনী ক'ত? কইনা চুকত সোমাই আঙুলি, কেনেকুৱা লাগিছে চুকত সোমাই? বেয়া লাগিছে। এতিয়া সোমাই থাকিব লাগিব যে কেইবাদিনলৈ, চুকতে সোমাব। আৰু বগা হৈ যাব ন পাহিয়ে, চুকত সোমাই। ইমান গৰম। আমি এতিয়া বিয়া ঘৰৰ পৰা আহিলোঁ, আহি কেনে এয়া চৰবত বনাই লৈছোঁ খাবলৈ। এয়া চৰবত ৰেডি, এয়া চৰবত ৰেডি, বেটাই খাই আছে। খাই দিয়া, কেনেকুৱা হৈছে কোৱা? হে চাগে কেনেকুৱা লাগিছে খাই? তুমি যে জাৰটোকে লৈ লৈছা, ইমানকৈ খাবানে? আমি খাই লওঁ এতিয়া। আইতা এগিলাচ, মোৰ এগিলাচ, দাদা আৰু দদৌ। তুমি খাই থাকা। জাৰৰ মুখে দিছে। এটা বৰশী টোপাই আছে, সেইকাৰণে চৰবত লৈ আহিছোঁ দিবলৈ, আৰু আমিও খাওঁগৈ লগতে। বাৰীত কিমান মাছ পাইছোঁ চাওঁগৈচোন। বৰশী টোপাই আছে আমাৰ হালোৱা ন, হালোৱা খাই। বৰশী ক'ত লাগিছে নাই? কৈছোঁ মাছটো অহাই নাই। ক'ত মাছ, ক'ত? ইমান গৰম নহয়, গৰমত এনেকুৱা পৰিৱেশত থাকি ভাল লাগে, মানে অলপ ঠাণ্ডা ঠাণ্ডা হৈ থকা। আৰু এইফালে চৰবত খাবলৈ দিছোঁ। কেনেকুৱা লাগে চৰবত খাই? হা মজা। বৰশীটোৰ পৰা মাছ পালে এইকেইটা শিঙি দিয়াচোন। এনেকৈ বৰশীত মাছ ধৰিলে এনেকৈ শিঙি মেলি ওলমাই দিলে ভাল লাগে দেখিবলৈ। দিয়া মই কওঁ দিয়া। চকুফালে নহয়, মুখফালে দিয়া দিয়া আকৌ।
ফাৰ্ষ্টে মুখপাত্ৰ ভাল মুখপাত্ৰ নভৰাই নহয় চা মই কৰোঁ